नमस्कार बंधुসকল बहुत संख्यक सबस्क्राइबारे माजे माजे एटा रिक्वेस्ट करि थाके जे रेशन कार्डत नतुन फैमिली मेम्बारर नतुन सदस्यर नाम केनेदरे अंतर्भुक्त करिब पारि बा तुलिब पारि। सो हेइ कारणे एइ भिडिओটো बनालो। सो एइ भिडिओटत आमि जानिम जे केनेदरे नतुन सदस्यर नाम रेशन कार्डत अंतर्भुक्त करिब पारिम। सो आपनालोके जदि नतुन सदस्यर नाम रेशन कार्डत अंतर्भुक्त करिब बिचारे तेनेहले एइ भिडिओটো सम्पूर्णলৈके चाब। सो बोलक भिडिओটো आरम्भ करो। सो प्रथमते आपनालोকক এইখন फर्म डाउनलोड करिब লাগিব আৰু এই ফৰ্মখন কৰ পৰা ডাউনলোড কৰিব লাগিব আৰু তাৰ পিছত কি কৰিব লাগিব এই ভিডিঅ'টোত সকলোখিনি জানিব পাৰিব। সো এই ফৰ্মখন ডাউনলোড কৰি ফৰ্মখনৰ এখন প্ৰিন্ট আউট ল'ব। তাৰ পিছত এই ফৰ্মখন ভালদৰে ফিল আপ কৰিব লাগিব। এতিয়া জানিম যে এই ফৰ্মখন কেনেদৰে ফিল আপ কৰিব লাগিব। সো বলক। সো প্ৰথমতে ইয়াত আপোনালোকৰ 12টা সংখ্যাৰ ৰেশন কাৰ্ড নাম্বাৰ ইয়াত লিখিব লাগিব। তাৰ পিছত ইয়াত পৰিয়ালৰ নতুন সদস্যসকলৰ নাম লিখিব লাগিব আৰু ইয়াত সদস্যজনৰ মাতৃৰ নাম লিখিব লাগিব। তাৰ পিছত ইয়াত জন্মৰ তাৰিখটো আৰু জেন্ডাৰ ইয়াত লিখিব আৰু ইয়াত সদস্যজনৰ পিতৃৰ নাম লিখিব আৰু যদি সদস্যজন বিবাহিত হৈ থাকে তেনেহলে স্পৌছ নেম ইয়াত হাজবেণ্ড নেম বা ওয়াইফ নেম লিখিব লাগিব। তাৰ পিছত ইআইডি ইয়াত একো লিখিব নালাগে আৰু ইউআইডি ইয়াত সদস্যজনৰ আধাৰ নাম্বাৰটো লিখিব লাগিব। এতিয়া ৰেশন কাৰ্ড গৰাকীৰ সৈতে এই সদস্যজনৰ সম্পৰ্কটো কি ইয়াত লিখিব। সো যি কেইজন নতুন সদস্যৰ নাম ৰেশন কাৰ্ডত এড কৰিব বিচাৰে এনেদৰে এটা এটাকৈ ফিল আপ কৰিব। তাৰ পিছত এপ্লিকেণ্ট নেম হাউচ হেড নেম ইয়াত ৰেশন কাৰ্ড গৰাকীৰ নামটো লিখিব। তাৰ পিছত ইনফৰমেণ্ট নেম যিয়ে এই ফৰ্মখন জমা দিব সেই ব্যক্তিজনৰ নাম ইয়াত লিখিব লাগিব আৰু এতিয়া ইনফৰমেণ্টজনৰ ৰেশন কাৰ্ড গৰাকীৰ সৈতে সম্পৰ্কটো কি ইয়াত লিখিব। তাৰ পিছত ইয়াত মোবাইল নাম্বাৰ লিখিব লাগিব। সো এতিয়া প্ৰুফ ডকুমেণ্ট দিব লাগিব। বাৰ্থ চাৰ্টিফিকেটটো মেক্সিমাম সকলোৰে আছে। এইখিনি হৈ যোৱাৰ পিছত ইয়াত এপ্লিকেণ্ট ৰেশন কাৰ্ড গৰাকীজনক চহী কৰিব লাগিব। সো এই ফৰ্মখন ভালদৰে ফিল আপ কৰাৰ পিছত ফৰ্মখনৰ লগত ৰেশন কাৰ্ড আধাৰ কাৰ্ড আৰু বাৰ্থ চাৰ্টিফিকেটৰ কপি সংলগ্ন কৰিব লাগিব। এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত এটা লিংক দিয়া আছে, তাতে ক্লিক কৰি এই ফৰ্মখন ডাউনলোড কৰিব পাৰিব। সো ফৰ্মখন ফিল আপ কৰি লগত নথি পত্ৰ গাঁঠি দি ফুড সাপ্লায়াৰ অফিসত ফৰ্মখন জমা দিব লাগিব। ফুড সাপ্লায়াৰ অফিসত ফৰ্মখন জমা দিয়াৰ পিছত আপোনাৰ ৰেশন কাৰ্ডত নতুন সদস্যসকলৰ নাম অন্তৰ্ভুক্ত হ'ব। সো বন্ধুসকল ভিডিঅ'টো লাইক কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব। ধন্যবাদ।